A apple অসমীয়াত আপেল কয় B bird bird মানে চৰাই C cat এটো হৈছে ইংলিছত cat অসমীয়াত ইয়া মেকুৰী D dog ইংলিছত dog লিখা আছে আৰু অসমীয়াত কুকুৰ বুলি কয় ig মানে অসমীয়াত কণী আৰু ইংলিছত ইয়া ig বুলি কয় F frog এটো ইংলিছত frog লিখা আছে frog মানে অসমীয়াত ভেকুলী এটো ভেকুলী G god এয়া ইংলিছত god লিখা আছে আৰু অসমীয়াত কি হয় god মানে ছাগলী এজনী ছাগলী H horse এয়া ইংলিছত horse লিখা আছে আৰু অসমীয়াত ঘোঁৰা এয়া অসমীয়াত ঘোঁৰা লিখা আছে এটো হৈছে ঘোঁৰা ice cream এয়া দেখিলানে ice cream ইংলিছত কি কয় ice cream আৰু অসমীয়াত কি কয় বৰফ J jug এয়া হৈছে এটা jug এটো অসমীয়াত জগ পানী ভৰাই থওঁ যে আমি এয়া jug K kite এয়া kite ইংলিছত লিখা আছে kite আৰু অসমীয়াত চিলা বুলি কয় L lion এয়া হৈছে ইংলিছত lion আৰু অসমীয়াত কি কয় সিংহ এটো সিংহ M mango এটো ইংলিছত mango লিখা আছে আৰু অসমীয়াত কি কয় আম এটো M for mango N nest এটো হৈছে nest মানে চৰাই বা owl মানে ফেঁচা অসমীয়াত কি কয় ফেঁচা P puppy এটো পাপি দেখিছানে পাপি ইংলিছত কি কয় পাপি হৈছে অসমীয়াত কুকুৰ পোৱালি এটো ডাঙৰ কুকুৰবিলাকৰ পোৱালিটো এটা কণী Q queen এজনী queen আৰু অসমীয়াত কি কয় ৰাণী ইংলিছত কয় queen আৰু অসমীয়াত ৰাণী R মানে rose এপা rose মানে গোলাপ ফুল কোনপা এপা ইংলিছত কি কয় rose S for ship মানে অসমীয়াত জাহাজ এখন ship S for ship মানে জাহাজ T for tiger অসমীয়াত কি কয় বাঘ U for umbrella মানে অসমীয়াত ছাতি V for van এখন হৈছে ভান আৰু অসমীয়াত কি কয় ভান গাড়ী কয় ভেন গাড়ী W হৈছে wolf মানে হৈছে অসমীয়াত কুকুৰ নেচিয়া বাঘ X for Xmas tree মানে বৰদিনত যিজোপা গছ থাকে সেই গছজোপা বৰদিনত বহুতে পালন কৰে এজোপা বৰদিনৰ গছ Xmas tree দেই Y yak এটো yak মানে চমৰি গাই অসমীয়াত yak Y for Z for zebra এটো ইংলিছত zebra কয় আৰু অসমীয়াত zebra কয় এলফাবেট কেটা হৈছে 26 টা ইংলিছৰ ABCDEFGHIJKLMNOPQRSTUVWXYZ এয়া হৈছে 26 টা এলফাবেট